হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই আৰু মোৰো ভালেই। এইবোৰ হ'ল বেঙেনাৰ পুলি। মই যাইছিলোঁ আৰু এইজোপা হৈছে নয়নতৰা ফুল। আৰু আজি বতৰটো চাওকচোন, ইমান ধুনীয়া ডাৱৰীয়া হৈ আছে আৰু গধূলি হ'বৰো হ'ল। গতিকে নিমাও পৰিৱেশ চাৰিওফালে। এনেকুৱা বতৰ মোৰ বহুতেই পচন্দ লাগে আৰু আপোনালোকৰ লাগেনে বাৰু? ৰঙা চাহ আৰু অলপ ৰিফাইন দি পেলাই মই ৰুটি ভাজিলোঁ। এয়া চাহ আমি মিলি সকলোৱে খাম, খাই লৈ আৰু ভাত বনাবৰ হ'বই। আৰু এই গাখীৰখিনি মই উতলাই থৈ দিলোঁ, অলপ পিছত ঠাণ্ডা হ'লে সিহঁত দুটাক দি দিম। গতিকে সিহঁতে গাখীৰ বহুত ভাল পায়। বিস্কুট খাই কি এক্টিং তাৰ, চাহ নাখায়, বিস্কুট খায়। এতিয়া আহিলোঁ মই ভাত বনাবলৈ। এয়া লেচৰা আৰু আলু ভাজি। ৰাতিৰ চিম্পুলে হয়, চিম্পুলে খাব লাগে পাৰিলে। আৰু দালি, ভাত দুটা কুকাৰতে দুইফালে তুলাই দিছোঁ আৰু এইফালে মোৰ ভাত বনি ৰেডি। গতিকে এতিয়া খোৱাৰহে কথা। আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ। বাই বাই, নেক্সট লগ পাম।